যদি আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল পায় তেন্তে নিশ্চয় ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা ঘণ্টা বটনটো দবাই দিয়ক। কালি বয় অ্যাকশন করছি কোনি মই মেছু কালি ও গাছ দাগবে যাইবে পুষছি বলি বেলেগ দেখা কথা নাই। নাই এই সবাতো কবা লছি কেন এই করছে সুবক বিস্তিবে লাগে এই ৰুবা রুবা এই ৰুবা ও কালি রতনক পেরি দিছু এ বহ বহ বাকি কো তোর খবর কো এই মালা বাদ দিছো দে আই এ বাদ দিলি এই লাপি চেপি কথা বাদ দিছো দে আই দে ভালে করছ দে নাও আবির তই একটা দিন পঢ় তোৰ মেট্ৰিক পৰীক্ষা না এইটো পৰীক্ষা হইলা ঠাণ্ডা পেলাই লৈ ল'লে খানা খানা বাদ দিয়া লাখান বাকি ওর কাছে বইবি না যাবি আৰু তই কি নগিনেছ না নেকি তই ডাঙৰ হৈ ডাঙৰ গৈছ হ'ল চলি হে গিদিন প্ৰেম কৰবি আৰু বিদে এই নাই গতি হ'ব এই ৰিক্সা নাযায় দে বছ পেলাই অকণ এ হ'ব আমি যাও হেলে আর ভাবি তুমি আমি যাও দে নাই বল লগ পাম দে লকবা নালগে বল আমার লগটা খালি বল এতে বইতো নগনে নাপাতো খানা হয় আপা নহয় হেল্ল' হেল্ল' অ এটা কথা ক কি কথা বেয়া নাপা কিন্তু নাপাও সঁচাই না সঁচাই তে আই লাইক ইউ মই জানো আৰু ময়ো তোমাক লাইক কৰোঁ কি সঁচা নেকি তে আই লাভ ইউ হে কি কোৱা হা মই এইবোৰ এইচএছ এক্সাম দিহে ভাবিম তে ৱেইট কৰিম দিবা যিমান বছৰ লাগে হ'বনে ঐ বাই মামা আহিল উম, পিছতো মই ভাবিম দা দাতে ঠিক বাই আছে বাই 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 নাম্বাৰ দিলাক নেকি আই এই তো নেদে আছিল নাম্বার হৈ দে হ্যালো ও তুমি অনামিকা হয় না হৈ বুলি কৈছি হৈ বুলি কৈছি পার্টি কো পাৰ্টি ওই মার যাবে রমেশ দে কমাই আছো কোন আছে তো যা এ কোন আছে কেন যে করে পেন সেশন মেখলা আন্দার পেনটো উঠে হল কি করবো করবা আনছি এটো মাগিছি কবা তোর ভাই খাই দেখুন কি বেয়া কেনা করে ই বছৰ এই আহে হিনা জাপতুলো এই ৰাহুল এই ই যে ধোকা দিলাক তাই কি তাইলৈ কিবা লাগছি বছৰ হিনা লগ আনে পাও প্রাইস হবে করে তাই ঠাণ্ডা গিলে বেয়া হয়নে সঁচা কথা কবি হয়নে তই বেয়া নাপাবি কিন্তু ইও সচ্ছৰ এই একে এন্দৰ কি কবা মোৰ মতে লগেছি কি জানি ফোনটোতে ৰাখা দিও নেকি এই একবাৰ চাবা লাগব লগেছি নে লগনে কিবাকে ফোনটো আনিব পাৰলি যা নকই নহয় আমাক এটা ফুৱাই মোৰ ঔষধ জ্বলা যায় আমাক কিয়া কথাই পাতিছো কোনি নে তুই তই আমাৰ খানাত পিছদিনাৰ পৰা বৰকেলা ফোন কৰা কৰিছে কোনি কোন এটা কথা কিন্তু আৰু ক'বা নোৱাৰা কিন্তু নক ধ্ৰুৱক ক'বা নোৱাৰা কিন্তু ধ্ৰুৱা মোক বেয়া হ'ব বুজি পাইছা এটা অনামিকা নাকি উম দম দেন তো ৰ কেনেকে লাগিলে তোৰ লগত লাগা নাই কোন বেছি লাগা কেতিয়া হ'ল এনে ফোন কৰে ফ্ৰেণ্ডলি কথা পাতো ফ্ৰেণ্ডলি নেকি গম পাইছোতো ধ্ৰুৱক কিন্তু বেয়া বই তই কেনেকে পস্তাবি ভাবচোন পষ্টাল মই পষ্টাম তো আকৌ নহয় বাদ দি গলা হ'ব হ'ব গম পাবি যা বাদ দি মই একদিন চব কৰিব লাগিব মোবাইলটো এনি টাইম কি বিকি থাকা দেখা নাই নেকি তোৰ নিজৰ কাম কৰি থাক হলে বল লাগে শুন আঙ্কা কাহত বহি এই চিকৰ কা তাৰ পৰা অলপ নেদলি এ খতম যা এই ৰ কোন আছে হেল্ল' কিবা আছে নেকি হেল্ল' কি কৰিছা এ নাই এনে বহি আছো ফ্ৰেণ্ডৰ লগত তোমাক আজি এটা কথা কওঁ কি কথা এডাল গাছত দুটা চৰাই আছিল এটাৰ নাম আই লাভ ইউ আৰু এটাৰ নাম ডু লাভ মি ডু লাভ মিটো উৰি গ'ল কি থাকিল কি সঁচা নেকি সঁচা তে আই লাভ ইউ দিয়া হ'বনে অ হ'ব বাই আজি ফোন নকৰো হ'ব আইতা দিয়া ৰখো। বাই হ'ব দিয়া বাই হেল্ল' হেল্ল' কি ইমান কালত বিজি হৈছিলে অ জ্যোতিৰাজ কোন জ্যোতি ৰাজা এই আমাৰ কাষৰে নলবাৰী কলেজত পঢ়ে কিয় ফোন কৰিছিল এই সি মোক ভাল পাবা খুজিছে শিখৰ ল নাখাওঁ দে আজি তোমাক এটা কথা ক'ব খুজিছিলোঁ মই কি কথা মই তোমাক ভাল পাওঁ দা হ'ব দা কাকো নকপা তুমি আৰু মোৰ মাজতে থাকব হ'ব দে ৰাতি কথা পাতিম দা দে বাই এইবোৰ গেল হেল্ল' হেল্ল' কি হে কাৰ লগত বিজি বিখুলাৰ পৰা তাৰমানে এনি টাইম বিজি দেখোন এই মামাক ফোন কৰিছিলো হ'ব তোমাৰ মামা গম পাওঁ তোমাৰ মামাৰ কথা বিটু পাছৱৰ্ড নেদয়
মিছা বুলি ভাবছ নাকি মামাকে ফোন কৰিছিলো মিছা হ'ব গম পাইছোঁ চব বিৰ পাছৱৰ্ডটো দিলে এতিয়া কথা নাই ইমান ডাউট নকৰিলোঁ হয় সঁচা কথা কদা কাৰ লগত বিজি আৰু 1.5 ঘণ্টা দিম দা কেনে দিবা আজিয়ে দিম দা চাবা কিন্তু আৰু বিজি পালি আজিয়ে দিম দা হ'ব দা দা ফোন কথা বাই বাই চবেই প্ৰেম কৰিব ধৰিছি ময়ো কৰোঁ নেকি কাৰ লগত কৰোঁ এতিয়া নাম্বাৰো নাই কাৰো অৱস্থা বেয়া হৈ গৈছে আৰু কি কথা এটা হলাই সেইকাৰণে দুৱ আহিলোঁ তোৰ কাষত কি কথা অনামিকাৰ লগত মোৰ কেছটো গমেই পা পাওঁ এতিয়া সেই হৈছে মানে তাইক এনি টাইম বিজি পাওঁ মিমিয়াকৰ লগত বিজি কয় কাৰোবাৰ লগত বিজি কয় এতিয়া গম পাইছোঁ কোনোবা ৰমেশ বোলে ৰমেশ আগতেতো ধ্ৰুৱহঁতৰ লগত এইগিলা গেলে ধ্ৰুৱ ৰতন তয়ো যেতিয়া কিয় লগালি ভাল বুলি ভাবিছিলোঁ আই কি কৰিবি এতিয়া যাবি নে কি আৰু কিবা কৰিব এনে নাযাওঁ কিবা খুৱাব লাগিব হ'ব আই চব খোৱা আমাৰ প্ৰতিলৰ দোকানত দেখাত বেয়া নহয় তোক দেখা নাই আছ নেকি আস্তিকে দেখাত মই বয়া নেকি ফটো ডাইৰেক্ট দেখিছোঁ কি কথা ক তোৰ দৰে ভাবিছা নেকি সেই ক্লাছ 9 ৰ বিপত তোক চালি এনে ভাল লাগে হয় দেই টিউচন এই বিৰাজ এই মাতছিয়া তোৰ নাম বিৰাজ না হয়নে কিয় তুই অনামিকে খুব ত্যাগ কৰিছা হতো দিলে আৰু বঢ়িয়া বঢ়িয়া কমেণ্ট মাৰ অনামিকা মানে হেৰি নেকি আমাৰ কাষত নেকি অনামিকে আমাৰ কাষত মানে হেৰি ৰংগাপাৰা খুজি কিয় ভাল পাওঁ তাক মই কি ভাব অ' ৰ'বা কিয় মাছ আংকে নহয় নহয় ৰ'বা অনামিকে ডাইৰেক্ট তাক মাছ কেংকে 1 মিনিট মাছ কেংকে নহয় দিয়া শুনা ভাই তোমাৰ মোৰ অনামিকে দেখি মই অনামিকে হ'লে তুমি নামিৰ বেংকে নামিৰ তুমি বা দা তোমাৰ খান্তি কচোন তোমাৰ খান্তি ক তোমাৰ লগত আকৌ লাগা কিন্তু অনামিকে মোৰ ভণ্টি হয় গতিকে এইগিলা নকৰিবা তুমি গম পাইছা না তুমি ভণ্টি হয় তুমি ভাল তাক বুজাও মাছ কিয়া ভাল বেলা কামে কৰিছে সেইগিলা কমেণ্ট শুনি দে কি কমেণ্ট দিছে কি কমেণ্ট দিছে দাদা নাই তোমাৰ নামটো কি মৰাই গপ মোৰ নাম কিবা ক'বা নাকি এই ফেচবুকত মাৰিছে আৰ জি ৰমেশ ভিডিঅ' আছে হয় না হ'ব দা মোৰ ভুল হৈছে দে যা হ'ব দে হেল্ল' তুমি কাৰ লগত বিজি হৈ থাকা এনি টাইম সঁচা কথা কচোন আৰু কালি মাছি গম পোৱা না তোমাৰ ডাইডেৰে আছে কোনোবা ৰমেশ সঁচা কথা কথা ৰমেশ কি হ'ব ডাইডেৰে নে কাৰণ ডাইডেৰে এটা মোক মাৰিব সাহস নাপায় সঁচা কথা কথা তুমি ভাল পোৱা না একদম সঁচা কথা কৈছা এতিয়া ভাল পোৱা যেন কি তাৰমানে এইগিলা ভাল পোৱা যেন কি কৰি আছ কচোন তুমি মিমেৰে নে কি মই গম নাপাওঁ নে তোমাৰ কোনোবা নহয় বেয়া ভাবি কোৱা নাই সঁচা কথা ক জুকুলাৰ মানে সঁচা কথা কথা তোমাৰ মামাটো আহিলে এতিয়া আৰু মামা জানো কাৰণে ৰাতি কথা আছে